Yes. Udah kau naik di kita ada ni. सानजौफुनि 12 बाजि जालायब्लाबो डक्टर नार्स आरो गुबुन गुबुन मावफारियाफोरा देहा फाहामसालियाव फैया। बेनि सायाव एम गणेश्याम दासनि गोख्रों नोजोर। सरकारारि मावफारियाफोरनि सायाव बिटिआरनि मावफुं सोद्रोमाफोरा दासान्दि गोख्रोङै नायबिजिरगासिनो। गाव गावनि बियाबाव थानाय सरकारारि मावख', सरकारारि फरायसालि आरो सरकारारि मावबिथांखिफोरनि सायाव गोख्रों नोजोर लाखिगासिनो बिटिआरनि एमएलएफोरा। थांनाय सानखालिसो एम रन्जित बसुमतारिया गावनि बियाबाव थानाय गंसे फरायसालियाव हाबो आरो आब्रुथि गैयै सासे फोरोंगिरिखौ गोख्रों रावजों रायो। एम राकेश ब्रह्मआबो गावनि बियाबाव मोजाङै मावफुंजायै जेजेएम मावबिथांखिनि सायाव नायबिजिरो आरो थिकादारनि हेंथायै गोख्रों राहा लायो। बेबादिनो बाक्सा निकासिनि गंसे सरकारि देहा फाहामसालियाव एम गणेश्याम दासआ गोख्रों नायबिजिरो। जाय देहा फाहामसालिफोराव सानजौफुनि 12 बाजिब्लाबो डक्टर नार्सफोरजों लोगोसे साफ्रोमबो मावफारियाफोरा फैया। गावनि बियाबावनो थानाय सरकारि देहा फाहामसालियाव बेबायदि सोलिनायखौ एम गणेश्याम दासआ मोजां मोनाखै आरो बेनि सायाव बिटिआर सरकारनि सावस्रि बिफानखौ गोख्रों नोजोर लाखिनो थाखाय खावलायो एम गणेश्याम दासआ। আজি মেডিকেলত তালা মাৰাৰ কাৰণে প্ৰশাসনৰ মই মানুহ মাতিছোঁ, কাৰণ ইয়াতে মেডিকেলৰ ইমানখিনি বস্তু আছে। আমাৰ ঔষধ পাতিৰ পৰা আৰম্ভ কৰি যিখিনিলৈকে সা সঁজুলি আমাৰ ইয়াতে লাগে, সেই গোটেই বস্তুখিনি আমাৰ মেডিকেলৰ ভিতৰত আছে। আজি মেডিকেলত এনেকুৱা অৱস্থাত হৈছে, ইয়াতে মেডিকেলৰ বাহিৰৰ পৰা মাত্ৰ তেওঁলোকে লোক লৈ থৈছে। ইয়াতে কোনো যে প্ৰাণী নাই, কোনো নাৰ্ছ নাই, ডক্টৰ নাই, কৰ্মচাৰী নাই, কোনো এজন ব্যক্তিয়ে মেডিকেলৰ ভিতৰত নাই আৰু মেডিকেলৰ বাহিৰত নাই। সেই মৰ্মে ইয়াতে বহুতখিনি ৰোগী আহিছিলে। ৰোগী অহাৰ পাছত তেওঁলোকৰ ডক্টৰ নাৰ্ছ আদি কৰি কোনো এজনকে পোৱা নাই আৰু সি নিজৰ ফাৰ্মাচীও পোৱা নাই। গতিকে তেওঁলোকে যিখিনি নেকি তেওঁলোকে আজি এনে কুকৰ্ম কৰিছে, ইমান ডাঙৰটো কৰিছে, কোনো এটা মই ডাইৰেক্টৰৰ পৰা সুধিলোঁ, মুছফৰ পৰা সুধিলোঁ, তেওঁলোকে তেওঁলোক ছুটি দিয়া নাই আৰু কোনোপধ্যে তেওঁলোকক কোনোলৈকে পঠা নাই। তেওঁলোকে এবচেণ্ট আৰু কোনো এটা 12টা চাৰে 12টালৈকে ইয়াতে কোনো এজন মানুহ অহা নাই। আৰু নোহোৱাৰ ফলত আজি মই এই তালা লগাব এইকাৰণে তালা লগালোঁ যে ইয়াতে নানানটা সা সঁজুলি আছে আৰু নানানটা ব্লাড ৰিপৰ্টৰ বস্তু আছে আৰু ডক্টৰবিলাকৰ মেচিনবিলাক আছে আৰু সেইবিলাক কোনোবা দুৰ্বৃত্তই উঠাই নিব পাৰে, ভয় এটা আছে। সেই মৰ্মে মই পুলিচ প্ৰশাসনৰ লগত লৈ এইটো তালা আমি মাৰিলোঁ। তালা মাৰি আমি পুলিচ প্ৰশাসনৰ হাতত আমি তাৰ চাবি পঞ্চায়ত দিয়া হ'ল, তেওঁৰ হাতত দিছোঁ আৰু তেওঁলোকে ৰাখিব। তাৰপিছত আমি সুবিচাৰৰ কাৰণে আমি এতিয়া ওপৰ মহললৈকে পঠাম। প্ৰমোদ বৰা ছাৰক লগত আমি আমাৰ অৰূপদেৱক পঠাব লাগিব আৰু লগতে হেল্থ ডাইৰেক্টৰ আমি তেওঁলোকলৈ আমি আলোচনা কৰি পেলাই তেওঁলোকক আমি বিহিত ব্যৱস্থা লোৱাৰ চেষ্টা কৰিম। আৰু অতি শীঘ্ৰে যে তেওঁলোকক যেন ইয়াৰ পৰা ট্ৰান্সফাৰ কৰাই দিয়ক, কোনো যে নাৰ্ছ এই অঞ্চলতে নাথাকে, তাক এই মূৰৰ পৰা সি মূৰলৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে মই আমাৰ শ্ৰী প্ৰমোদ বৰা ছাৰক অনুৰোধ জনাইছোঁ আৰু লগতে হেল্থ অৰূপদেৱক আমি অনুৰোধ জনাইছোঁ যে এনেকুৱা অৱস্থা যদি থাকে, যদি সকলো দৰ্জা খোলা আছে, ভিতৰত কোনো এটা তালা মাৰা নাই, কোনো এটা নাই অ'পেন, ইয়াতে মেইন দৰ্জাটো তালা তেওঁলোকৰ নাই, নোহোৱাৰ ফলত যদি কোনোবা মানুহে সোমাই পেলাই চব বস্তু যদি লুটি লৈ যায়, তেতিয়াহ'লে কি অৱস্থাত হ'ব? নিকাচীৰ বদনামী হ'ব, এই হেল্থ চেণ্টাৰৰ বদনামী হ'ব আৰু ইয়াৰ মানুহবিলাকৰ বদনামী হ'ব আৰু ইয়াৰে যিবিলাক আমাৰ ৰোগী আছে তেওঁলোকে এটা নিৰাশা হৈ ঘূৰি যাব লগা হ'ব। তাৰ কাৰণে আজি এইটো মই সুব্যৱস্থা মই এটা নিজে ব্ৰেইন বিবেক মতে মই পুলিচ প্ৰশাসনক মাতি পেলাই এই তালা লগাইছোঁ। তালা লগাই পেলাই আমি পুলিচ প্ৰশাসনৰ হাৱালদাৰ মেজৰৰ ওচৰত আমি চাবি পাত তেওঁক অৰ্পণ কৰিছোঁ। অকস্মাত মই ইয়াতে কিছুমান ইমাৰ্জেঞ্চি তাৰমানে পেচেণ্ট আহিছিলে, তাতে কোনো এজন মানে ডক্টৰ নাৰ্ছ আদি কৰি কৰ্মচাৰী এজনো নাই। কৰ্মচাৰী নোহোৱাৰ ফলত তেওঁলোকে মোক ক'লে, ছাৰ আমাৰ ইয়াতে এনেকুৱা বিপদ হৈছে, কোনো আমাৰ এক্সিডেণ্ট কেছো আছিলে, গতিকে ইয়াতে কোনো ডক্টৰ থক্টৰ একো নাই। সেই সংক্ৰান্তত মই অকস্মাত তাৰপৰা মই এনেই আহিছিলোঁ, মই তাৰমানে নাৰায়ণপুৰলৈকে। তেতিয়া মই ভাবিলোঁ কি সঁচাকৈ যদি এনেকুৱা যদি হৈছে মই চাই আহোঁ, সঁচা নে মিছা। এতিয়া আজি দেখা পালোঁ যে তেওঁলোকে এই হস্পিটেলত কোনো এজন ডক্টৰ নাৰ্ছৰ পৰা আৰম্ভ কৰি কৰ্মচাৰী এজনো বৰ্তমান প্ৰেজেণ্ট নাই। সেই প্ৰেজেণ্ট নোহোৱাৰ ফলত দৰ্জাখন মাত্ৰ ফানৰ বাহিৰেৰে লগ কৰি থৈ গৈছে। মই খুলি চোৱাৰ পিছত অল মেডিচিন, অল ডক্টৰৰ যি সা সঁজুলি যিমানখিনি আছে গোটেইখিনি তিতৰবিধ হৈ পৰি আছে। কোনোবা দুৰ্বৃত্তই যদি সেই বস্তুবিলাক যদি উঠাই লৈ যায়, তেতিয়াহ'লে কি হ'ব? নিকাচীৰ বদনামী হ'ব। প্লাছ আৰু নিকাচীৰ মানুহবিলাক বদনামী হোৱাৰ লগে চাব চেণ্টাৰৰ বস্তু নাইকিয়া হ'ব লগা হ'লে আমাৰ ইয়াৰে বেমাৰীসকলৰ বা ৰোগীসকলৰ বাবে কি হ'ব পাৰে? আজি মেডিচিনবিলাক এনেকৈ পৰি আছে, কোনোবা দুৰ্বৃত্ত আহি পেলাই মনা এখনত গোটেই মেডিচিনবিলাক সোমাই লৈ যোৱাৰ পাছত তেতিয়াহ'লে আমাৰ দুৰ্বৃত্ত নিয়াৰ পাছত আমাৰ বেমাৰীবিলাকে একো নাপাব ন। আজি মই সেইকাৰণে অনুৰোধ জনাইছোঁ যে আমাৰ BTC প্ৰধান চিফ প্ৰমোদ বৰা ছাৰক আজি নিকাচী চাব চেণ্টাৰৰ যিমানকেইজন তেওঁলোকৰ ইয়াতে কৰ্মচাৰী বা ডক্টৰৰ পৰা আজি আছে, সকলোৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক। আৰু লগতে আমাৰ হেল্থ অৰূপদেৱক মই অনুৰোধ কৰিছোঁ যে নিকাচী চাব চেণ্টাৰত আজিৰ দিনটো 10 তাৰিখ 12টা বজালৈকে কোনো এজন ব্যক্তি ইয়াতে নাই আৰু কোনো ডক্টৰ নাৰ্ছ আদি কৰি কৰ্মচাৰী এজনো বৰ্তমান ইয়াতে নাই। আৰু সেই মৰ্মে তেওঁলোকে মাত্ৰ বাহিৰৰ পৰা দৰ্শন লগ কৰি থৈ দিছে। মই আহি খুলি চাওঁ যেতিয়া গোটেই বস্তুখিনি ডক্টৰৰ এনে সম্পূৰ্ণ খোলা আছে আৰু খোলা থকাৰ পিছত কোনো ডক্টৰ নাৰ্ছ আদি কোনো নাই। যিকোনো দুৰ্বৃত্তই আহি সকলো বস্তু ইয়াতে আমাৰ ধ্বংস কৰি যাব পাৰে, মেডিচিনত কিবা কিনি সোমাই থৈ যাব পাৰে, তাৰ কাৰণে আমি মানুহৰ মৃত্যুবৰণ কৰিব লগা হ'ব। সেয়েহে মই
অনুৰোধ জনাইছোঁ যে BTC প্ৰশাসনক যেতিয়া আমাৰ নিকাশীৰ পৰা আমি থানাৰ পৰা তেওঁলোকৰ পৰা কৰ্মচাৰীসকলক মাতিছোঁ, আমাৰ জোৱানসকলক মাতিছোঁ, চাইছে, তেওঁ চকুৰে চাইছে, আৰু লগতে আমি ইয়াৰে IC-ক মাতিছিলোঁ, তেখেতে বেলেগ এটা কামত ব্যস্ত হৈ আছে, গৈছে, তাৰ কাৰণে তেওঁ দুজন আমাৰ এতিয়া পুলিচ পঠাইছে, তেওঁলোকে চকুৰে দেখিলে, আৰু তথাপি মই আজি যিখিনি দেখিছোঁ এই নিকাশীৰ এনেকুৱা লাপৰবাজি কাণ্ড কৰ্ম, ইমান দখনীয় কাম কৰিছে, তেওঁলোকক কোনোবিধে তাক ছাছপেনশ্যনৰ বাদে একো ৰাস্তা বৰ্তমান নাই, তেওঁলোকক ছাছপেনশ্যন কৰাব লাগে আৰু চকু সময় পাব লাগিব, আৰু BTC চৰকাৰে আমাৰ যেন চিফ প্ৰধান পুৰুষ ছাৰে যেন এইটো ফুল একশ্যন লয়, আৰু BTC প্ৰধান আমাৰ তাৰ BTCৰ আমাৰ কাৰ্যকৰী EM অৰূপ দেও যে এইটো বিষয়ে গুৰুত্ব সহকাৰে লয়, আৰু যদি নলয় তেতিয়াহ'লে আমি বেলেগ এটা বিচাৰ বাধ্য হৈ যাম। কাৰণ মই নিজেই সমষ্টিৰ এজন EM হিচাপে মই দেখিছোঁ ইয়াৰ মানুহে আজি এই হস্পিটেলৰ পৰা বহুতখিনি অৱস্থা নাইকিয়া হৈ আছে, কাৰণ তেওঁলোকক চিকিৎসা কৰাৰ কাৰণে ডক্টৰ নাপায়, নাৰ্ছ নাপায়, কোনো কৰ্মচাৰী নাপায়, থকাৰ কাৰণে কোনো মানুহ পোৱা নাই। সেই মৰ্মে আজি মই এনেকুৱা দুখ পাইছোঁ যেন মই গোটেই বস্তুখিনি এতিয়া যে উঠাই লৈ যাওঁ, তেতিয়াহ'লে তেওঁলোকে একো ক'ব পৰা কোনো বৰ্তমান নাই। তেওঁলোকে ক'ত গৈছে, ক'ত জানে কোনেও গম নাপায়। কোনোবাই কৈছে পিকনিক গৈছে, গোটেই পাৰ্টি পিকনিক গৈছে, কোনো কাৰো পাৰ্মিশ্যন নাই। ইতিমধ্যে জিলা মই আলোচনা কৰিলোঁ মচুৰপুৰৰ পৰা, কোনো কাৰো পাৰ্মিশ্যন দিয়া নাই, আৰু তেওঁলোকে কোনো পাৰ্মিশ্যন লোৱা নাই, আৰু নিজে ইচ্ছামতে তেওঁলোকে ঘূৰিবৰ কাৰণে গৈছে। গোটেই ইয়াৰে নাৰ্ছৰ পৰা আৰম্ভ কৰি ডক্টৰৰ পৰা আৰম্ভ কৰি যিমান কৰ্মচাৰী চবেই তেওঁলোকে এতিয়ালৈকে বাহিৰত থকা বুলি শুনিছোঁ, আৰু এই হস্পিটেলত কিন্তু আজিলৈকে একো নাই। এই টিমৰ মই সকলোখিনি আপোনালোকক ফটো কৰি ভিডিঅ' কৰি আপোনালোকক পঠাব ওলাইছোঁ, সেইখিনি আপোনালোকে চাব। চোৱাৰ পিছত তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে ৰাইজেও জনাওক, আৰু লগতে আমাৰ BTC প্ৰধান আমাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰক, লগতে আমাৰ EM অৰূপ দেও ল'ব বুলি মোৰ এটা আশা থাকিল। আজি অতি শীঘ্ৰে তেওঁলোকক ইয়াৰ পৰা এনেকুৱা জেগাত ট্ৰান্সফাৰ কৰক যেন য'ত নেকি তেওঁলোকে পানী একটোপা পাবৰ কাৰণে খুব কান্দিব লগা হয়, তালৈকে তেওঁলোকে ট্ৰান্সফাৰ কৰাটো মই অনুৰোধ জনাইছোঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगा सिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।